Hello and welcome to my YouTube channel. কাতি বিহুৰ সকলোলৈকে শুভেচ্ছা থাকিলে বহুত দিন ভিডিঅ' বনোৱা নাই ভাবিলোঁ আজি এটা ভিডিঅ' বনাওঁ আৰু অলপমান ওমানৰ জেগা আপোনালোকক দেখাম বুলি ভাবিলোঁ সো বলক আমি ষ্টাৰ্ট কৰোঁ সো লগতলৈ ৰৈ আছোঁ বৰ্তমান সি আহিব সি ড্ৰাইভিং কৰি যাব কাৰণ মইতো ড্ৰাইভিং নাজানো আৰু তাৰ ভেকচিনো কমপ্লিট কৰিবলৈ আছে ছেকেণ্ড ড'জটো প্ৰথম ভেকচিন ল'ব যাম তাৰপিছত আমি বাহিৰত ফুৰিব গৈ আছোঁ গাড়ী এইটা হলো আমার শেখাবত ভাই আমাদের দোস্ত আমাদের কলিগ বাংলাদেশের হিরো বাংলাদেশে একটা হিরো আছে না খুব কমেডি হিরো কি নাম ছিল হিরো আলম আলম খুব ফেমাস তো ইয়াৰ ৰাস্তাবিলাক চাওক না দুইফালে খেজুৰৰ গছ আৰু কিছু কিছু গছ দেখিবলৈ পাব মানুহে যিভাৱে ভাবে যে ওমান বা গাল্ফ কাণ্ট্ৰি পূৰা মৰুভূমি কিন্তু পূৰা মৰুভূমি নহয় চাবলৈ গ'লে আমাৰ আজিকালি অসমত যিদৰে গছ কাটিবলৈ লৈছে তাতকৈতো বেছিয়ে আছে ৰাস্তাৰ কাষত চ' এই ৰোডটা মাত্ৰা ৰোড वादी कबीर Radio Center. Radio Center. Jahaz. So, মাত্ৰা পাই গ'লো সি চাপৰা কি সুন্দৰ জেগা বিউটিফুল This is Oman GCC সকলোতকৈ ধুনীয়া দেশখন মাত্ৰ চব গোটেইবিলাক জাহাজ ৰখাই থোৱা আছে এখানে মানুষ থাকে কি রুম আছে নাকি মানে হোটেল মতো না हम लोग अभी जा रहे हैं कार्नेलियन होटल बाई ग्लोरी पावर अजयबा
उधर जाके वही रेगुलर जॉब, आओ चेक इन लो, गैस को रूम पे भेजो। नहीं बनेगा। पागल मेरे को क्यों ऐसा कर रहा है? क्यों नहीं जा रहा सामने? तो असम में आजा, हम दोनों मिलके बिजनेस करते हैं वहाँ पे, है ना। आज हमने होटल से स्टार्ट किया, उसके बाद मात्रा आया, मात्रा होगा नहीं रुई गया, तो रुई होगा 25 किलोमीटर, उसके बाद हमने मात्रा आया तो 5 किलोमीटर और ऐड कर दे, ठीक है ना, 30 किलोमीटर, सो मतलब 60 किलोमीटर हो गया टोटल क्या। तो मैं सोच रहा था कि मैं 2015 में मैंने स्टार्ट किया मेरा करियर, उसके बाद बहुत सारा काम किया। ৰুম আহি পাই গ'লোহি, খুব গৰম আছিলে, চ' বেছি দেৰি নকৰিলে আমি লৰালৰিকৈ গুচি আহিলোঁ। খুব সোনকালে এটা ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। আজিলৈ ইয়াতে ভিডিঅ'টো শেষ কৰোঁ।